গাইজ আজি এটা আমি খানাৰ আয়োজন কৰিছোঁ ক'ত আছে খানাটো কেনেকৈ হ'ব চব দেখা ফালৰ পৰা এতিয়া আমাৰ চব আহি বেছি এয়া আছে আমাৰ পল কেনে খবৰ মজা আৰু এনাও আছে এইটো হ'ল বলদেৱ কেনে খবৰ মজা বঢ়িয়া বিশাল এয়া লাজুকীলতা অলপমান হ'ব বাৰু চলি যাব পাছত আৰু এয়া আমাৰ আছে চামা নিশান নিশান খামা চামা অঁ হ'ব বঢ়িয়া গোটা মাহ আৰু আমাৰ এটা আছে আহি আছে ভিতৰত আছে তো বলক এতিয়া আমি বজাৰ কৰিব যাওঁ হৈছে আমাৰ আৰু এটা প্ৰীতম হৈছে এইয়া প্ৰীতম পাৰ্ট 2 Once upon a younger year, when all our shadows disappeared, the animals inside came out to play. Went face to face with all our fears, learned our lessons through the tears, made memories. আমি এতিয়া বজাৰ কৰিব যাওঁ তাতে মাংসৰ দোকান আছে যাওঁ কোল্ড ড্ৰিংক বিচৰি বাগিছি ৰেড বল এইটো কি ল'লা ঠাণ্ডা খোৱাৰ মজাই বেলেগ না কি কি ক'বা ঠাণ্ডা খোৱাৰ মজা আছে না আছে বৈদ্য গৰম লাগছি সেইকাৰণে আমি ঠাণ্ডা খাম বঢ়িয়া বঢ়িয়া গৰম তেজ উঠছি তেলৰ কামাৰ উঠা বুলি যে কয় এটা কথা আছে সেইটো অ' ফ্ৰিজত থকা বঢ়িয়া ফ্ৰিজত থাকাই আছে বঢ়িয়া 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 এতিয়া আমি বজাৰ এখিনি হ'ল এতিয়া অলপ চব্জি আছে চব্জিখিনি কৰি পেলাই আৰু যাই থাকোঁ গাইজ আমাৰ বাকী বজাৰখিনি হ'ল এতিয়া চব্জি বজাৰখিনি আছে এতিয়া আমি চালাডৰ কাৰণে যোনখিনি বজাৰ আছে সেইখিনি বজাৰখিনি আগত কৰিব যাই আছোঁ ইয়াতে মানে দোকান চোকান নাই তো বলক চাই থাকক যা কৰিম কি লাগে হেলমেট এখন চব্জিৰ বজাৰ পাইছোঁ আমি এই এখন তাতে যাম বলক নহয় মৰুৱাক লাগি যাবা তাক ফোন কৰিবা তো গাইজ আমাৰ বজাৰখিনি হৈ গ'ল চাব পাৰে ক'ত গ'ল আছে এয়া নিচান আছে নিচানৰ ৰিক্স আছে গোটেইখিনি চব বজাৰ আছে এতিয়া আমি ঘৰত দেখি যাই থাকোঁ তো কি বজাৰ কৰিলোঁ চব আগফালৰ পৰা দেখি থাকিম তো চাই থাকক এখন চাব পাৰি খেলা চলি আছে কলেজ ফিল্ডত আমাৰ সেইকাৰণে খেলা বন্ধ হৈছে একেদিন My father told me. তো গাইজ মই আৰু নিশান আহিলোঁ আমাৰ ঘৰত গ'লে আহিলোঁ তাৰ পৰাই এতিয়া মানে ভাজা চাজাখিনি মানে কুটি থ'ব দিছিলোঁ অলৰেডি গতিকে মায়ে কুটি থৈ দিছিল আৰু এলা জ্বালা মানে এইটো ৰঙা জ্বালা তো বলক এতিয়া চাই থাকক ভিডিঅ'টো আগত কি মজা মজা এতিয়া আমি ঠাণ্ডা খাম আৰু কি কৰোঁ এনজয় আজি দিনটো পুৰা একদম চাই থাকক আৰু গাইজ আমি আৰম্ভ কৰি দিলোঁ প্ৰথমতে কণীটো বইল কৰি লৈলোঁ এতিয়া বিশালে কৰিছিল বাকীখিনি মই উঠাই দিলোঁ এতিয়া চব্জিখিনি কুটিব লাগিব তাৰপিছত আগে ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত চব্জিখিনি কুটিম তাৰপিছত হৈ যাব তো গাইজ এয়া হ'ল কণীখিনি বইল হৈ গ'ল এতিয়া বইল হোৱাৰ পিছত আমাৰ ইয়াত বিশালে ৰান্ধি আছে মানে ভাজাটো মই শিকাই দিলোঁ কেনেকৈ কৰিব লাগে এতিয়া সেইমতে বিশালে কৰি আছে বঢ়িয়া বঢ়িয়া লাগে ৰ থেংক ইউ অ'কে তাৰপিছত নিমখ হৈছি না নিমখ হৈছি না মই দেৰি নাই বোধ মানে মোৰ ৰান্ধাত ভাল সেইকাৰণে কৈছোঁ আকৌ নাই পুৰা পাহাৰ হৈছে নিমখৰ পাহাৰ চবে অলপমান যদি ইয়াৰ পৰাই ঢালি দিওঁ নিমখ কেনে হ'ব ভাল হ'ব না কমেণ্টত জনাবচোন কেনে আঞ্জা হ'ব মানে সেইখন আঞ্জাৰ কি একদম মজা লাগিব জ্বালা শুকনা জ্বালা আনিছোঁতো হৈছে এইখিনি মনাখনত আছে চব বস্তু ধনিয়া পাত দিবা নেকি চব লাগি আছে এতিয়া আমি গাইজ ব্ৰেকফাষ্টটো কৰিব লাগিব এই কণী আছে ব্ৰেড আছে বাটাৰ তাৰপাছত আচল মালটো হৈছে এইটো থামছ আপ বেয়া ঠাণ্ডা ব্ৰেকফাষ্টত টাইম চাওক 12:58 বঢ়িয়া
এটা অঁ এইটো আমাৰ ৰান্ধনী মানে 1টা বজাত আমি ব্ৰেকফাষ্ট কৰিম তাত খানা বঢ়িয়া হ'ব কি আকৌ নাই বঢ়িয়া কি সন্মান যায় তোমাৰ আকৌ নাই ৰান্ধনী ভালে পাব লাগে চবে মাতিব অঁ চবে মাতিব ইণ্টাৰনেশ্যনেল খানাত অঁ ভাল পাব লাগে কি আৰু হা পানী গৰম কৰা স্পেচিয়েলিষ্ট পানী গৰম কৰা স্পেচিয়েলিষ্ট বোলে আৰু এনেও আগটো পানী বৈ পেলাইতো নদীৰ সৃষ্টি হয় সেইকাৰণে সৰুৰ পৰাই তুমি ডাঙৰ হৈ যাবা প্ৰফেচনেল হৈ যাবা বঢ়িয়া লাগিব বঢ়িয়া আৰু গাইজ আমি ব্ৰেকফাষ্ট ৰেডি কৰি থাকাতে খুৰাই এইফালে এটা বস্তু দি গৈছে চাক ৰুটি আছিল কৰিবিয়ে চলি ফিংগাৰ টচ মজা লাগছে খাই গাইজ মোৰ কণী এইটো লৈ লওঁ বঢ়িয়া গাইজ আমি আৰম্ভ কৰি দিলোঁ চাওক মাজত কণীটোও ভৰি লৈছোঁ ৰ'ব মজা লাগিব আৰু চবে পেৰি আছে ৰ'ব আৰু এটা বস্তু আছে ঠাণ্ডা মজা বঢ়িয়া ভাজা চেকিং চলি আছে ৰ'ব চবৰে মতে টেষ্টটো এনে বেলেগ বেলেগ হ'বই লৈ থাকা আলুৰ লগত চিনি পায় অসমবাসী আলু আৰু গাইজ আমি মাংসৰ আঞ্জা হওক গ'লে এতিয়া ৰখি আছোঁ চবেই গান শুনি আৰু এটা বস্তু দেখাম এইটো হৈছে বক্স এইটোৰ পৰা গান শুনি পেলাই আমি অলপ নাচোঁ দিয়ক অলপমান হে গাইজ আমি এতিয়া খাব বহিলোঁ পাতত এয়া চাব পাৰে আমাৰ মেইন খানা আৰু এয়া আমাৰ বিলাহীটো বহুত লাজুকীলতা ভাল বিলাইছে আৰম্ভ কৰোঁ আৰু বিলে আছে তো বঢ়িয়াকৈ খানাটো খাই লওঁ তাৰপিছত আৰু বঢ়িয়াকৈ হ'ব মোৰ তাত বেছিকৈ দিলা হ'ব তো গাইজ আমি এতিয়া খানাটো খালোঁ মজাকৈ একদম কি বুলি কয় এইটো পেট একদম ভৰ্তি গৈছে পুৰা হেঁচি খাইছোঁ অঁ কেনে লাগিল খাই মজা লাগছি এই আমাৰ ৰান্ধনী পিছফালে লুকাইছি চাওঁ মুখা দেখাচোন বঢ়িয়া বনাইছি মজা লাগছি আৰু খুৰা মই খৰি চৰি আনি দিছোঁ অলপ সহায় কৰি দিছোঁ ঠিকে আছে চলিকেইটা বৰ ভাল চলি খানা আৰু একদিন খুৱাম মই ঠিকে আছে কোনো চিন্তা নকৰিবা কাঠ খৰি মোটামুটি 4 কুইণ্টেলমান আছে গতিকে কোনো চিন্তা নাই আৰু এদিন দীঘল ৰুম আছে ৰে আৰু একদিন খুৱাম গতিকে গোটেইকেইটা আহিবা ভাল লাগিল গোটেইকেইটাৰ লগত মানে কথা বতৰা পাতি ঠিকে আছে আৰু পলে মাংস বেছি হ'লে আমি ভাল পাইছোঁ জ্বালা অলপ যিহেতু সজাই তামোল খৰি তামোল লৈ আহি আছে এইটো অসমীয়াৰ হেৰি পৰম্পৰা তাৰে আগতে আমি অলপ মন্দিৰকো গৈছোঁ মন্দিৰত 10টামান পাণ নামান লৈ লওঁ হৈ যাব পাণ ইমান পাণ খাই দিলা মুখখন ঢাকি যায় ক'ত যাবা এতিয়া আমি অলপ খেলা চাওঁ খেলা চাবা ঠিক আছে খেলা ক'ত আছে বঢ়িয়া 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 অলপ বেছিয়ে লাগে তামোল বগা দৈটো খ তাৰে মাজেদি মই পিঁয়াজত ঠাৰা কেইডাল ৰুইছোঁ তেওঁলোকক খুৱাম মই পিঁয়াজত ঠাৰাই দিম খুৰাই খেতি কৰিছে বঢ়িয়া আৰু পিছফালে আৰু বহুত আছে ধুনীয়া ধুনীয়া খেতি কৰিছে আমি আখানাতে খেলা চলি আছে তাতে যাওঁ তাতে অলপমান চাওঁ তাৰপিছত ঘৰ যাওঁ আৰু ঘৰটোত একদম ওচৰতে তো আজিলৈকে এইটোৱে আছিল ভিডিঅ' তেতিয়াহ'লে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মজা মজা ভিডিঅ' পাব নতুন বছৰ উপলক্ষে তো বাই বাই